Good morning. Welcome back to my YouTube channel. পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবি আছোঁ চাগে মই সাজি কাচি ক'ত যাই আছোঁ। চ' সেইটো চাবলৈ ভিডিঅ'টো ব্লগটো চাব লাগিব আপোনালোকে। আৰু আজি ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ বলক। আৰু যদি ব্লগটো চাই ভাল পায় ডু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি ব্লগটো ষ্টাৰ্ট কৰোঁ। আগতে মই মোৰ নিজৰ কাপোৰযোৰ দেখাই দিছোঁ। এইযোৰ মই দাদাৰ বিয়াত লৈছিলোঁ আৰু পিন্ধা নাছিলোঁ, পিন্ধিবলৈ ইমান সুযোগ নাপাওঁ। তো আজি গৈ আছোঁ এঠাইত আৰু ইয়াতে মোৰ মায়ে পিন্ধাই দিছে। ইমান পাৰফেক্টলিটো মই পিন্ধিব নাজানো, সেইকাৰণে মাৰ হেল্প ল'লোঁ। আৰু মই এনেই পিন্ধিবলৈ জানো, কিন্তু পাৰফেক্টলি নহয়। চ' কেনেকুৱা লাগিছে জনাব। এইটো মোৰ মেখেলা চাদৰযোৰ আৰু এতিয়া আমি ওলাওঁ বোলো। এনেদৰে ৰাতিপুৱা ওলালোঁ আমি গা পা ধুই, আৰু মা, দেউতা, যতীন দা আৰু মই আমি চাৰিজনে ওলালোঁ আৰু গৈ আছোঁ এতিয়া। আৰু কেতিয়া পাম গড ন'জ, দূৰ আছে জেগাটো। চ' আপোনালোকে চাই থাকক। আৰু এয়া মই, আৰু ইয়াতে মই খোপাটো বান্ধি লৈছোঁ, ইমান গৰম আৰু উপায় নাই গৰমৰ কাৰণে। এনেদৰে আহি পাই আমি চাকি বন্তি ল'বলৈ ল'লোঁ, কিন্তু ইয়াতে তেওঁ ক'লে কি চাকি বন্তি নজ্বলাই বুলি। তাকে আমি প্ৰসাদ ল'লোঁ আৰু ধূপ ল'লোঁ দেউতা আৰু মই জ্বলাবলৈ বাহিৰতে, বিকজ বাহিৰত জ্বলাব পাৰি ধূপটো খালি। আজি আহিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱৰ তেওঁৰ জন্মস্থানলৈকে। এনেদৰে দেউতা আৰু মই ধূপটো জ্বলালোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানটো নগাঁও চিটিৰ পৰা 16 কিলোমিটাৰ হয় জেগাটো। তো আমি আহিলোঁ প্ৰথমবাৰৰ কাৰণে। এনেদৰে নামঘৰৰ পৰা উভতিলোঁ আৰু প্ৰসাদখিনি লৈ পেলাই। আৰু আমি গৈ আছোঁ এতিয়া নতুন জেগালৈ। বৰদোৱা নামঘৰৰ পৰা 1-2 কিলোমিটাৰ এটা নতুন প্ৰজেক্ট হৈছে, তাকে আমি চাবলৈ গ'লোঁ।
চ' ফাইনেলি ঘৰ আহি পালোঁ আৰু আহি পাওঁতে অলপ লেট হ'ল আহোঁতে কিবা কিবি খালোঁ তাকে ভিডিঅ'জ বনোৱা নাই তাৰে ভিডিঅ'জ দেখা নাপাব আপোনালোকে আজি ভিডিঅ'টো ইমানলৈকে আৰু যদি ভিডিঅ'টো চাই ভাল পাই দিওঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱা খাতে আজিলৈ ইমানে